নমস্কাৰ, মই বৰ্ণালী বৰ্মন। মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন চেনেলটোৰ নাম হ'ল বৰ্ণালী সৰু পাকঘৰ। আহক আপোনালোকক বিহুৰ বতৰ, আহক আপোনালোকক মই আজি বনাই দেখাম পাটিচেপ্তা পিঠা। আৰু ইয়াৰ কাৰণে কি কি লাগিব উপকৰণখিনি মই আপোনালোকক কৈ দিছোঁ। লাগিব চাউলৰ গুড়ি, ময়দা, গাখীৰ, চেনি আৰু গুড়, খেজুৰৰ গুড়। আহক বন্ধুসকল, কেনেকৈ বনাব লাগে মই আজি আপোনালোকক দেখুৱাম। প্ৰথমতে লাগিব, যিহেতু পাটিচেপ্তা পিঠা ভিতৰত দিব লাগিব, নিদিলে ভাল নালাগিব, সেইকাৰণে মই প্ৰথমতে গাখীৰেৰে ক্ষীৰ বনাই লৈছোঁ। ইফালে গাখীৰখিনি জাল কৰি আছোঁ, এইখিনি ক্ষীৰৰ বাবে। আৰু পিঠাৰ কাৰণে মই এইখিনি এতিয়া ৰেডি কৰি ল'ম। গাখীৰ, চাউলৰ গুড়িখিনিত গাখীৰ দি আছোঁ। এতিয়া ইয়াতে দি ল'ম চেনি। আৰু দিম খেজুৰৰ গুড়খিনি। আমাৰ মিঠা কমকৈ খায়, সেইকাৰণে মই মিঠা কমকৈ দিছোঁ। আপোনালোকে যিমানখিনি মিঠা খায় সিমানখিনি চেনি দিব পাৰে বা গুড় দিব পাৰে। মই লৈ লৈছোঁ আধা বাটি ময়দা। এইফালে চাওক, ক্ষীৰৰ কাৰণে গাখীৰখিনি উতলি আছে, এইখিনি শুকাই ল'ব লাগিব। আৰু এটা কথা, আপোনালোকে যদি কাৰোবাৰ ঘৰত চুগাৰ থাকে বা ডায়েবেটিছ থাকে, তেতিয়াহ'লে আপোনালোকে চেনি নিদিয়াকৈ কেৱল খেজুৰৰ গুড় দিও বনাব পাৰে। গুড় বেছিকৈ দিলে পিঠাখিনি ৰঙা হয় কাৰণে মই গুড় বেছিকৈ দিয়া নাই, অলপকৈ দিছোঁ, চেনি বেছিকৈ দিছোঁ। আপোনালোকে যদি দিব খোজে চেনি দিব পাৰে, নহ'লে গুড়ো দিব পাৰে বা অকল গুড়েদিও বনাব পাৰে, কিন্তু খেজুৰৰ গুড় দিব লাগিব। মই ইয়াত এড কৰিছোঁ তেজপাত আৰু অলপ চাউলৰ গুড়ি। আপোনালোকে যদি গাখীৰ বেছিকৈ থাকে গাখীৰখিনি জাল কৰিলেই হ'ব। মোৰ গাখীৰ কম, সেইকাৰণে মই ইয়াত অলপ চাউলৰ গুড়ি এড কৰিছোঁ। আৰু চাউলৰ গুড়িখিনি এড কৰাৰ কাৰণে মই অলপ তেজপাত দি দিছোঁ। এতিয়া মই এইখিনি নমাই লৈছোঁ, এইখিনি হৈ গৈছে। এতিয়া চাওঁ আহক কেনেকৈ বনাম। ইয়াতে ক্ষীৰখিনি লৈছোঁ, এইখিনি বেটনখিনি, আৰু এইখিনি অলপ ঢালি লৈছোঁ ৰিফাইন। 1 চামুচ ৰিফাইন দিম। তাৱাখন বেছি গৰম হ'ব নালাগিব, অলপ গৰম কৰিলে হ'ব। লাহে লাহে হৈ থাকিবলৈ দিয়ক। এতিয়া ক্ষীৰ দি দিছোঁ। উলটাই ল'ম। এইখিনি এনেকৈ হৈ গৈছে। ওপৰৰখিনি ইয়াৰ ওপৰত ক্ষীৰ দিম।